আহকচোন আজি আমি দুপৰীয়া আহাৰৰ ভিডিঅ' এটা বনাওঁ। এইটো আচলতে কি, মই ইটিং শ্ব' কৰা নাই। সকলোৱে যেনেদৰে খোৱা মানে ভিডিঅ' বনাই দিয়ে, মই তেনেকুৱা নহয় আৰু মই খাব পৰা বিধৰো নহয়। সেইকাৰণে স্পীড ভিডিঅ' বনাইছোঁ এইটো। মই মাত্ৰ দুপৰীয়াৰ আহাৰটো আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰি খাইছোঁ, কি খাইছোঁ সেয়ে আৰু। মই আৰু বাইজনী একেলগে খাই আছিলোঁ ডাইনিঙত। তো মই অকণমান ভিডিঅ' কৰি আপোনালোকৰ লগত কথা পাতি তেনেকৈ খালোঁ আৰু। যিহেতু মই ইটিং শ্ব' কৰিছোঁ, এনেধৰণে ভুল নুবুজিব। মই দেখুৱাবও খোজা নাই যে এনেকুৱাকৈ খাওঁ তেনেকুৱাকৈ খাওঁ, আৰু মই ইমান ভালো নাপাওঁ এইবিলাক বস্তু। এনেই আৰু বিশেষ দেখুৱাবলগীয়া নাথাকে কাৰণে মই এইখিনি আজি মনত পৰিলে সেইকাৰণে কৰিলোঁ, মন গ'ল কাৰণে। তো দুপৰীয়াৰ আহাৰত আছিলে আমাৰ যিহেতু দেখিছে তেতিয়া মাছ ৰাখিছিলোঁ। মাছৰ আঞ্জা বিলাহীৰে বনাইছে, তাৰপিছত মাছৰ পেটুখিনি ভাজিছে আৰু লগতে দালিৰ বৰ বনাইছে। ভাল লাগিছে বৰাকেইখন খাই। এয়াই চিম্পুল, আমি ঘৰত খুব সৰল ধৰণে চিম্পুল ধৰণে খাওঁ। মছলা পাতি তেনেকৈ ব্যৱহাৰ নহয়, অকল টেষ্টটো আহিলে হ'ল কিঞ্চিত খাব পৰাকৈ, সেয়াই আৰু মাংস চাংস আনিলে অলপমান তাত মছলা দিয়া হয়, নহয় বাৰু। কিন্তু সাধাৰণতে আমি একদম চিম্পুলকৈ খাওঁ। চাওকচোন কালাৰ চালাৰ তেনেকুৱা দেখাই নাযায়। এয়াই কিছুমানে আকৌ বিভিন্ন ধৰণৰ ৰঙাকৈ বনাই লৈ খাবলৈ যোগাৰ কৰি লয়। মই তেনেকুৱাকৈ কৰা নাই আকৌ। ইয়াতে সাধাৰণভাৱে মই যিখন দুপৰীয়া সদায় খাওঁ সেয়াই আজিও সেইখিনিকে মাত্ৰ ভিডিঅ'ৰ যোগেৰে আপোনালোকলৈ আগবঢ়াইছোঁ। তো কেনেকুৱা লাগে ভিডিঅ'টো? আপোনালোকে খালেনে দুপৰীয়াৰ সাজ? আমাৰ হ'ল বাৰু। আমাৰ অকণমান দেৰি হয় খাওঁতে। দুপৰীয়াৰ ভাতটো খাওঁতে আজিৰ ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ। এনেকুৱা নহয় যে মই সদায় কৰিম, যিদিনা মন যায় দেখুৱাম আৰু সেয়ে। সেইদিনা এইটো কথা নহয় আইটেম কি থাকে, আলু পিটিকা হ'লেও ক'বলগীয়া নাই। এনেই আৰু আপোনালোকৰ লগত বহি ভাতকেইটা খাইছোঁ সেয়ে আৰু। মই আচলতে ঘৰত খুব চিম্পুলকৈ থাকোঁ। হয়তো বা দেখিবলৈ খুব বিকৃতিও দেখিব পাৰে, কিন্তু এনেকৈয়ে থাকোঁ আৰু ঘৰত। ক'ৰবালৈ গ'লেহে অকণমান নিজকে সজাই লওঁ, বাকী এনেকৈয়ে থাকোঁ। দেখাত জধলিৰ নিচিনা লাগে কিজানি, লাজ নিদিব দেই। কাৰণ মই খুব বেছি জুৱেলাৰী পিন্ধিব নোৱাৰোঁ তাৰমানে, সেইকাৰণে হাততো দেখিছে নহয় একো পিন্ধা নাই। তো আজি এয়াই আছিলে ভিডিঅ'।